So what is up guys? So first of all good afternoon guys. আজি ফ্লাইওভাৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কাৰণ মোৰ অকণমান কাম আছিলে কৰিবলৈ, সেইটো কাম কৰোঁতে লেট হৈ গ'ল। চ' আৰু ঘৰত আৰু সেইটো ভিডিঅ' কৰি নাথাকিলোঁ আৰু ডাইৰেক্ট ওলাই আহিলোঁ। চ' আজিৰ কাম এটা হ'ল কি যে আজি গৈছোঁ মই হেলমেট কিনিবলৈ আপোনাৰ হেৰি ফেঞ্চি পিনে, মানে লাখটকীয়াৰ পৰাই কিনো আৰু 200-300 টকা বাচে আৰু বুজিছে নাই। কাৰণ পইচা অকণ বচাব শিকিব লাগে, যিহেতু পেট্ৰলৰ দাম বাঢ়ি গৈছে, পইচা অকণ বচাব লাগে। সেইটো কাৰণে মই লাখটকীয়া পিনে গৈ আছোঁ এতিয়া হেলমেট কিনিবলৈ। কাৰণ এইটো হেলমেটত কিনো আৰু ব্লগিং কৰি থাকিম আৰু, কাৰণ মানে মাইকটো মানে ভাল কৰি মই ছেটআপটো কৰিব পৰা নাই হেলমেটটোৰ কাৰণে। অকণমান দামী হেলমেট এটা লৈ লওঁ তাতে ফিটিং কৰিব পাৰোঁ আৰু এইটো লুজ হৈ যাই থাকে হেলমেটৰ মাউণ্টটো। সেইটো কাৰণে এটা দামী হেলমেট কিনি পিনে ধুনীয়া কৰি মাউণ্ট কৰিলোঁ আৰু নে কি আৰু। এতিয়া ফাঁচিলোঁ অকণমান জামত। চ' ইয়াৰ পৰা ওলাওঁ, তেল লগ পাই আছোঁ। অল ৰাইট গাইজ, জাম পাৰ হৈ আহি গ'লোঁ। চ' মই চান্দমাৰী ৰোডেদিয়ে যাওঁ সদায়, যেতিয়াই মোৰ ফেঞ্চি নহয় লাখটকীয়া যাব লাগে। এণ্ড আজিৰ ভিডিঅ'টো আধাৰ পৰা ষ্টাৰ্ট কৰা হ'ল কাৰণ মই ইমানেই বিজি আছিলোঁ, মই ষ্টাৰ্ট কৰিব পাহৰিছিলোঁ কেমেৰা, মই ভ্লগিং কৰিব পাহৰি গৈছিলোঁ। চ' ফ্লাইঅভাৰ ব্ৰিজৰ আধাৰ পৰাই মই ভ্লগিংটো ষ্টাৰ্ট কৰিলোঁ। মই মানে যেতিয়াই কওঁ নহয় জাম নাথাকে বুলি, তেতিয়াহে মানে ইমান জাম হ'ব নহয়, একেবাৰে যাবই নোৱাৰি। সেইদিনাৰ পৰা হৈ আছে মানে যেতিয়াই মই কওঁ যে ইপিনেদি জাম নাথাকে দেই, একদম লম্বা জাম। ইপিনে ৰাইট ছাইডেও চাব পাৰে, পূৰা লম্বা জামেই জাম পূৰা। কিন্তু মই যোৱা ৰাস্তাটো অকণমান একদম মাখন আৰু একেবাৰে চিলচিলীয়া হৈ আছে পূৰা। ফালি নাযাওঁ আৰু মই একদম শ্ল' ৰাইডাৰ, লাহে যাওঁ। চ' এইজনীৰ ভোক লাগিছে, মোৰো অৱশ্যে ভোক লাগিছে। চ' ইয়াক পেট্ৰল খুৱাওঁ আৰু মই কিবা বেলেগ এটা খাওঁ। খাই পিনে বস্তুখিনি কিনি আৰু ফাৰ্ষ্ট টাইম পেট পূজা ফিৰ কাম দূজা, হয় নে নহয় গাইজ। মই ভাবিছোঁ কি যে GoProৰ এক্সটাৰ্নেল বেটাৰী এটা ল'বই লাগিব, কাৰণ মই ইমান কনজুচি কৰি চলিব লাগে নহয়, আধা ক্লিপতে এনেই যায় এডিট কৰোঁতে, মানে ক্লিপে নাথাকে কেতিয়াবা। আকৌ ভাবি থাকোঁ কোনটোত কি ক্লিপ বহাই দিওঁ আৰু, মানে বহুত দিগদাৰী হয় আৰু এনেকৈ। চ' চাওঁ নেক্সট মান্থলৈ যদি পাৰোঁ, নেক্সট মান্থ নোৱাৰোঁ তে তাৰে নেক্সট মান্থ নেক্সট চ' ফেব্ৰুৱাৰী মানত কিনিব ট্ৰাই কৰিম। ট্ৰাই মানে কি আৰু কিনিয়ে ল'ম এক্সটাৰ্নেল এটা, মানে এক্সটাৰ্নেল বেটাৰী এটা। কাৰণ এক্সটাৰ্নেল বেটাৰী বহুত দৰকাৰী হৈছে এতিয়া, কাৰণ ক্লিপছে নাপাওঁ ভাল কৰি, বন্ধ কৰি মানে ভিডিঅ' কৰি থাকিব লাগে। আধা গ'লোঁ, বন্ধ কৰিলোঁ, আকৌ কৰিলোঁ, সেনেকুৱা কৰি থাকিব লাগে ন। সেইটো কাৰণে মানে এটা এক্সটাৰ্নেল বেটাৰী ল'বই লাগিব, নহ'লে এনেকুৱা শ্বুটটো নহ'ব ন। আৰু ভাল জেগাখিনিতে মানে বন্ধ থাকে মানে কেতিয়াবা, সেইটো কাৰণে। চ' এক্সটাৰ্নেল বেটাৰী এটা কিনি ল'ব লাগিব। ফাৰ্ষ্ট টাইম ইয়াৰে ক'ৰবাত ৰখি পিনে, এইটো হ'ল কটন ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত মানে ফাষ্ট ফুডৰ এইবিলাক আছে। চ' ইয়াতে ক'ৰবাত ৰখি পিনে কিবা এটা খাই লওঁ আৰু 80 ৰোডখিনি পাৰ হৈ পিনে মই আগুৱাই যাম। কাৰণ সিপিনে এটা মোৰ ঠাই মনত পৰিছে য'ত মানে হেলমেট পূৰা হেলমেটেৰে ভৰ্তি, ঠিক আছে। চ' মইতো মানে পিছফালে লাখটকীয়া বুলি ভাবি আছিলোঁ সেইখিনি, বাট মানে ঠাইখিনি মানে মনত নাথাকে ন, আহিয়ে থাকোঁ ইপিনে, কিন্তু জেগাখিনি ভালকৈ মনত নাথাকে ঠাইডোখৰৰ নাম। চ' সেইখিনি জেগাখিনি মই লাখটকীয়া বুলিও মই পাহৰি যাওঁ কেতিয়াবা, অনলি ফেঞ্চি বুলিহে মনত থাকে মোৰ। ফেঞ্চি পিনে যাওঁ সেনেকুৱা টাইপৰে কোৱা যায় বাৰু। চ' এইখিনি ঠাইখিনিৰ নাম হ'ল 80 ৰোড। চ' 80 ৰোড পাৰ হৈ পিনে কি পাওঁ তাতে মই কিবা চাইনবৰ্ডত চাই পিনে ক'ব লাগিব আৰু। ইমান নামকেইটা গোটেই নাজানো, সেই ৰাস্তাকেইটা জানো, কিন্তু ৰাস্তা একদম পূৰা লল্লান টাপ জানো, সেই নামকেইটাহে নাজানো ৰাস্তাৰ কি নাম। কিবা ডেঞ্জাৰে আৰু মই আৰু নে কি, নিজৰ তাৰিফ কৰিয়ে শুনাই থাকোঁ আৰু আপোনালোকক, বেয়া চেয়া নাপাব আৰু। নিজৰ তাৰিফ কৰি মোৰ ভাল লাগে, সেইটো কাৰণে নিজৰে তাৰিফ কৰি থাকোঁ আৰু। চ' আপোনালোকক এটা মই টিপছ দি দিওঁ, সদায় নিজৰে তাৰিফ নিজে কৰিব, কাৰণ বেয়া কোৱাটো মানুহ থাকেই পিছপিনে, पीठ पीछे जो बुराई करते हैं उन लोग को करने दो, अपनी तारीफ अपने आप करो,
বুজিছে য়েছ চ' এইপিনে আছে এইটো কিবা অংকিত অটো বুলি ইয়াতে যাওঁ বুলি ভাবিছোঁ চ' হেলমেট কিনি ল'লোঁ ইয়াৰে পৰা এতিয়া বাইকৰ পিছফালে লাগিছে মোৰ হেলমেট এক্সৰৰ ভেনমাছ এডিশ্যন চ' ইয়াৰ পৰা ওলাই দিওঁ এতিয়া লৈ ল'লোঁ এতিয়া বাইকৰ পিছপিনে বন্ধা আছে হেলমেটটো এতিয়া যাই থাকোঁ ঘৰলৈ লেটছ গো सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझाए जब टूट जाए साए हाय रब जब हो वही So yes guys ঘৰ বেছি দূৰ নাই আহি পালোহি এতিয়া চ' আজিৰ ভিডিঅ'টো সৰু হ'ল কাৰণ মোৰ এটাই কাম নহয় বহুতকেইটা কাম আছিলে মই ভিডিঅ' অনে কৰিব পাহৰি গৈছিলোঁ যিহেতু চ' আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো দবাই দিব খুটুং টিল দেন টেক কেয়াৰ বাই বাই পিছ আউট